বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ শৃংখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো।
বছৰৰ অক্টোবৰ মাহত 8ৰ পৰা 10,000 যুৱক যুৱতীৰে লৈ আমি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা আৰু বাৰদৈ শিখলাক আমি বিশ্বত প্ৰতিষ্ঠা কৰাৰ বাবে সামূহিক প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰিছো। বড়োলেণ্ড অঞ্চলত 1200 মেগাৱাটৰ আৰু এটা নতুন শক্তি উৎপাদন কেন্দ্ৰ স্থাপনকে ধৰি আমি সমগ্ৰ বিটিআৰ অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছো। নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুৰোধ ক্ৰমে আমি 31 মাৰ্চৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো আমি সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰিছো। আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে দতমাত থকা বডোফাৰ সমাধিক আমি ৰাজ্যিক পৰ্যায়ৰ সমাধিৰ স্বীকৃতি দি ইয়াক আমি সুন্দৰভাৱে সজাই পৰাই তুলি প্ৰতি বছৰে 1 মে তাৰিখে বডোফাৰ মৃত্যু দিনটোত আমি আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰ আৰু বিটিআৰে একেলগে প্ৰত্যেক বছৰ আমি দতমাত পালন কৰিম তেনে সিদ্ধান্ত আমি গ্ৰহণ কৰিছো। हमारे बोडो युवा भी विश्व भर के युवाओं से दो हाथ करने के लिए तैयार हो, ऐसा इंफ्रास्ट्रक्चर बोडोलैंड में बनाना है। और ये प्रमोद जी है, थकते ही नहीं है। अभी मंच पर मेरे कान में कहते हैं कि बड़े एजुकेशनल इंस्टीट्यूशन हमारे यहाँ लाइए। प्रमोद बाबू चिंता मत करो, आपकी मांग करने की जरूरत नहीं है। भारत सरकार अपना हर वादा पूरा करेगी, इसमें कोई शंका रखने की जरूरत नहीं है। भाइयों बहनों, आज मैं मन से एक बात कहना चाहता हूं। हेलीकॉप्टर से जब हम उतरे, दूर दूर तक इतने विशाल मंडप के बाहर भी हजारों लोग खड़े हुए दिखाई पड़े। इतनी कड़ी धूप में आपसू के इस सम्मेलन में आप इतनी बड़ी संख्या में आए हैं, यही बताता है कि आपका कमिटमेंट बोडो क्षेत्र के विकास के लिए अद्भुत है, आसाम और भारत के विकास के लिए अद्भुत है। मैं आज आपको विश्वास दिलाकर जाता हूं कि आसाम सरकार और भारत सरकार ये बीटीआर क्षेत्र के विकास के लिए कोई कमी नहीं छोड़ेगी और बोडोफा उपेंद्रनाथ ब्रह्मा का हर स्वप्न हम सच साबित करेंगे, उसको जमीन पर उतारने का काम करेंगे। आप सभी को अनंत अनंत शुभकामनाएं। धन्यवाद। भारत माता की जय। আজি যি গৃহমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰলৈ আহিছে, এইটো ললে বড়োলেণ্ড অঞ্চলত তেখেতে আমাৰ চৰকাৰ অহা এইখিনি সময়ৰ ভিতৰতে পঞ্চমবাৰৰ কাৰণে বড়োলেণ্ডলৈ আহিল। আৰু তেখেতৰ ভাষণ, তেখেতৰ সকলো আলোচনাৰ পৰা গম পাওঁ যে বড়োলেণ্ডক তেখেতে খুব ভাল পায় আৰু বড়োলেণ্ডৰ যি শান্তি আনা প্ৰক্ৰিয়া তেখেতে নিজ হাতে যে কৰিছে হিচাপে বড়োলেণ্ডৰ সৰ্বাংগীন উন্নয়নটো তেখেতে বিচাৰে আৰু শান্তিটো সদায় চিৰস্থায়ী হৈ থাকক সেইটো তেখেতে বিচাৰে। আৰু এই কাৰণে আজি আহি বহুতখিনি কথা তেখেতে কৈ গ'ল। বড়ো চুক্তি ৰূপায়ণ 82% ইমপ্লিমেণ্ট হোৱাৰ কথা তেখেতে নিজ মুখেৰে কৈছে আৰু বাকীখিনি যিটো দফা আছে সেইখিনিও অতি শীঘ্ৰে কৰাৰ কাৰণে আমাৰ লগত আলোচনা কৰি গৈছে। আৰু ইয়াৰ লগতে বিভিন্ন ঘোষণাৰ মাজতে আমাৰ বড়োসকলৰ কাৰণে এটা গৌৰৱৰ বিষয়, আনন্দৰ বিষয়, আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই আহি পেলাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, যাক আমি বড়োসকলৰ পিতৃ আৰু আদৰ্শ গুৰু বুলি ভাবো, তেখেতৰ নামত আজি নেশ্যনেল কেপিটেলত এটা ৰাস্তা ডিক্লেয়াৰ কৰি থৈ গৈছে। আৰু তেখেতে আমাক কৈ গৈছে 1 মেতে ইয়াৰ যিখিনি অফিচিয়েল কাম বা তাতে সাইনবোৰ্ড লগোৱা বিভিন্ন কামবিলাক হ'ব লাগে আৰু ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাক সবক দায়িত্ব দিছে। গতিকে এইটো আজি বড়ো নিচিনা এটা পিছপৰা জনগোষ্ঠী আছিলে, বহুত সংগ্ৰাম হৈ নিজৰ ভৰিত থিয় দিছে। এই জনগোষ্ঠীক আজি যেনেকৈ নেশ্যনেল লেভেলত ৰিকগনিশ্যন দিছে, আমাৰ আদৰ্শ পুৰুষজনক যেনেকৈ নেশ্যনেল লেভেলত তেখেতে ৰিকগনিশ্যন বা সন্মান দিছে, ইয়াৰ কাৰণে গৃহমন্ত্ৰী ডাঙৰীয়াক মই বড়ো জনগোষ্ঠীৰ হৈ আৰু বিটিআৰ বাসীৰ হৈ ধন্যবাদ জনাইছো।